হাগ্ৰামা মহিলাৰীয়ে যি সিটৰ কিলিব সেই সিট বিলাকত ময়ো খেলিম তেখেতে 2টা সিটত যদি খেলে 2টা সিটত ময়ো খেলিম 3টা সিটত যদি খেলে 3টা সিটতো ময়ো খেলিম টিকিট নিদিয়াৰ কথাই নাই কোনে কৈছে টিকিট নিদিয়ে চন্দন ব্ৰহ্মক টিকিট নিদিব বুলিহে কৈছিল হাগ্ৰামা মহিলাৰীয়ে তেখেতক টিকিট দি দেখুৱালে কিমান মানে অপেন মাইণ্ডেড UPPL দলৰ নেতাসকলে আৰু হাগ্ৰামা মহিলাৰী মই নাভাবো যে 4টা 5টা সিটৰ পৰা তেখেতে খেলিব পাৰিব আৰু মেক্সিমাম তেখেতে 2টা সমষ্টিৰ কথা কৈছে চিৰাং দুৱাৰৰ কথা কৈছে দেৱৰগাঁৱৰ কথা কৈছে গতিকে মই চিৰাং দুৱাৰ মই কেণ্ডিডেট আৰু প্লাছ এতিয়া মই দেৱৰগাঁও সমষ্টিটো মই খেলিব বিচাৰো প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি ডাঙৰীয়া মই অনুৰোধ জনাইছো